গাইস আমি এই এটা ধুনিয়া প্লেসত ৰখলো ৰবাই ধুনিয়া ঠাণ্ডা একদম ছায়া জায়গা তাত মানে ষ্টিং লৈছলো দহি দহি এটো মেন এটো খাবা লাগে মাজে মাজে এটো তুমি দেখা নাই কুমেছা মই ইমান কলা নহয় গাইস মই অলপ বগা কলাই নহয় দেহাতে নানে ও তাৰে কাৰণে সব পাগল সেই মাংস নহলি দুনিয়া নচলা আহিছে গম পাইছ না সবকে লাগে আজিকালি গাইস অলপ ঠাণ্ডা খাই লব বেয়া গৰম দিছে গাইস অদ্ভুত গৰম এতিয়া ঠাণ্ডাটো খাই শেষ কৰিলা আৰু এটা দৈটো উলাইছি বাপৰে কি পেয়া ধাইটো তোমাৰ এমান খাবা পাৰ ও একেলগে ইনকে খালি পেটৰ অসুখ কৰিব দে অলপ কি আনি ও দৈত নপৰে আনি গাইছ ও দৈ দিছি নাছে কি আক চামুচ দৈ দিছি মোক দালাপ কি লাগে ইতে যে মতৰা হাসলে কি লাগে তোমাক কেন ওরা হাও মত সাবা উঠবো তুমি মোক জানি দিছিলা না মানে দকে এ ল ল ল মই হানুকা না মানু নহয় মই বাপা আৰি গৈছি কি কেন করে খাইকেনে মজা লাগছিল না হকে হে গইব ও খাবার কারণে নকম কম কে খ একটু গয় খালি হিংকে খাই নি কেলা বস্তু জি হট গটা বাকি জি সবাই দিবা দিছে গাইস মোর দয় খতম এই চাব নেকি একদম সেলফি খাই আছে এই চাও ওছি না মুখ চাও সেলফি খাই ও হিংকে খালে আজি হে গবান নয় বলা আর বহুত দূর যাব আছে একদম দুমনি চাবাগান গাইস এটা বহুত দুখৰ কথা মানে এইটো হৈছে ন অদালবাৰী চক এতে এটা মোৰ বেষ্ট ফ্ৰেণ্ডৰ ঘৰ সম্পক নাম তাৰো অলপ যাই কেনে এটা ৰাস্তা পাই দি হুমে যাব লাগে মানে বহুত দুখে লাগছি দক আপোনাক কবার কাৰণে সি বেচেৰাই মোৰ ভাল ফ্ৰেণ্ড আছিল দক এইফালে যে হাতৰ ঘৰটো যাব লাগে সি মানে বৰ্তমান এতিয়া ঘৰত আছেই না নাই না কবাক গেলেই না কি হল মানে ফোন মেছেজ একো নাই বেচেৰাৰ ইমান বিজি মই তাক কৈছো বিয়াখানে পাতিলো যদি তই মানে বিজিয়ে থাকা তো গাইস কি কব আর সবৰে নিজ নিজ কথা তো এতিয়া আমি বৰ্তমান আহি পালো এইটো আপোনাৰ মছলপুৰ মেইন চক তো ইয়াতে আপোনাৰ নিৰ্মাণ কাৰ্য চলি আছে মানে আৰু বিজেপি চৰকাৰ না সব হয় মানে পুৰা একদম হাইফাই লেভেলত ফাৰ্ষ্ট ক্লাছ কাম কৰি আছে তালাটো গম পাইছে মই ক'ত আছো দুমনি চাহ বাগানৰ মানে ফুৰিব আহিছিলো আমি দুব আহিছো হিমাচি আৰু মই তাপৰে বেয়া জালাদক এমান ফেকচা মানে ৰাস্তাকেইটা নতুনকে বনাই আছে তো কি বেয়াকে কষ্টই মষ্টই আহি পালে দুমনি চাহ বাগান খুব ধুনীয়া নাজাৰা ধুনীয়া লাগছি গাইস বেয়া গৰম 3 বটল ফ্ৰিজৰ পানী শেষ কৰি দিলো পোলাও মাংস সাংস বানাইলি কি মজাকে খাবা পাইলো এতে ইমান শান্তিৰ জায়গা কাই নে কি ভাবিছে জানে না পোলাও মাংস খোৱাৰ কথা ভাবি আছে গাইস চাহ বাগানত আহি কেনে মানে যাবাৰ ইচ্ছা জনায় কি ধুনীয়া মানে শান্তিৰ পৰিৱেশ আৰু পুৰা নেচাৰেল ভিউ ধুনীয়া সেউজীয়া বহুতে ভাল লাগছে গাইস আহি কেনে ইয়াতে আমি ইয়াতে অলপমান ফটোশ্বুট কৰিলো দুটামান ক্লিপ ললো ও মোকো দে অলপ ও দেখছ না মই হিবেকে জল লগে লগে পারফিউম লৈছি মোক অলপ নেদে বলে দি দেও দে ঠুকাই দিত কামৰাতে তাকে নপই লাগে ওকে ও ইমান নালগে গলে চলে মাত দিলাকে খুজেছি কথা তো আমি দুটামান এতিয়া ধুনীয়াকে ফটো উঠিম তো ফটো এতিয়া তো আপোনালোকক দিমে দেখচোন কেনে ক'ব খালি জনাব কমেন্ট কৰি জনাব আৰু গাইস আপোনালোকে মোৰ ভিডিঅ' চাই বাৰু তাৰ কাৰণে বহুত বহুত ধন্যবাদ কিন্তু মোৰ চেনেলটো ফলো কিয় কৰা নাই প্লিজ ফলোটো কৰি দিব আপোনালোকে যদি সাপোর্ট কৰে আমাৰ তেতিয়া মনটো হ্যাপিনেসটো আহে সেইকাৰণে আপোনালোকে আমাক সাপোর্ট কৰক গাইস তেতিয়াৰ পৰাই আমাৰ এখেতে মানে আপোনাৰ সোণা পিন্ধা নাই মানে কিবা কিবি অলপমান কৰি ললাক মেকআপ চেকআপ তেতিয়া কৰা নাছিল তুমি তেতিয়া টাইমখিনি কিয় নষ্ট কৰিলা মোৰ ও সোণা পিন্ধবা পাৰি গৈছে গাইস কি ক'ব আর হাগা লাগিছে নেকি ও মাইনা তোমাৰ গাইস আপোনালোকে এই ভিউটো চাই লওক মানে চাহ বাগানৰ যেটো আপোনাৰ এই পানী যোৱা নালা মানে আপোনাৰ বাৰিষা হলে ইফালে পানী যায়
কিন্তু কি মানে সাংঘাতিক ভয় লগা এইবোৰ চাব নেকি এই চাওক ভয়ংকৰ কিন্তু মোবাইলতকে আপোনাৰ ৰিয়েলত বেছি ভয় লগা কি হ'ল হা নামো বেংকে ক'ত সাত আগত 13 নদী পাৰ হৈ মানুহ ফটো উঠিব যায় তুমি এখনি পাৰা নাই এদিন নিয়া চাবা 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 নদীত জিকি যাবা নপৰদাল আহে কি কি একে নাই ভয় লাগে না ভিতৰটো কি হ'ল পকা হৈছে এইটো পকা বহুত চৰা তো আমি ধুনীয়াকৈ এটা ফটো আৰু ভিডিঅ' কৰিবলৈ আহিলোঁ মানে কি জানে না আমি এতিয়া নাহিলোঁ হয় মানে হা দেখছ না মানুহ না মানে ভয় লাগছে ৰ'ব আমাৰ এইটো চাওক এই ৰাস্তাটো দেখছি না এই মৰা গাছডাল যি আছে এইবিলাক মৰা গাছ দেখছি না এই মৰা গাছডালত তাতে মানে কোনোবা এটা মানুহ আছিল আমাক দেখি কিনে পলালাক প্ৰথম মোক দেখি পলাইছি তাৰপিছত এতিয়া মই কোৱাটো বিশ্বাস কৰা নাছিল তো এতিয়া আৰু এক দেখাৰ লগে লগে পলাইছি তো গাইছ আমি এতিয়া নৰখুদক ন অলপমান জেগাগিলা ভালো নহয় দিয়কচোন মানে সেইকাৰণে দেৰি নকৰোঁ যাওঁ দিয়ক তো গাইছ মানে এতিয়া বৰ্তমান চাহ বাগানত যিখিনি মানে চাহপাত উঠা কৰ্মী আছিল চব ঘৰে ঘৰে গেল মানে আৰু আমি মাজৰ ফালে আছোঁ মানুহজনৰ বেছি নাই তো সেইকাৰণে এনেকৈ একলাই থকাও ভালো নালাগে দিয়কচোন তো এতিয়া ধুনীয়াকৈ আমি ইয়াৰ পৰা যাওঁ তো বলক গাইছ আমাৰ ফটো ভিডিঅ' হৈ গ'ল ইয়াতে অলপ উঠিলোঁ মানে তাতে মানুহ একজন ৰখি আছিল আমাৰ পিছফালে মানে মই দেখা পোৱাৰ পিছত সি পলালাক তাৰ এই আহি কিনে দেখা পাইছি এক দেখা পোৱাৰ লগে লগে তাই সি আৰু পলাইছি এতিয়া কিবা কাৰণ কিবা ৰখি আছিল মানে আমি যথেষ্ট তাৰে বোলে অলপ কাষতে আছিল দেখা পাই কিনে আমি অলপমান ধৰকচোন এই মানুহজনো নাই এতিয়া বৰ্তমান অলপ ভয়ো লাগছি ভালো লগা নাই তো সেইকাৰণে আমি এতিয়া যাওঁ তো এটা মই ধুনীয়া এটা শ্বৰ্ট ল'ম এই ৰাস্তাটোৰ এটা শ্বৰ্ট ল'ম শ্বৰ্টটো উপভোগ কৰক গাইছ তে বলক আজিৰ ভিডিঅ'টো ইমানেই আছিল ধন্যবাদ গাইছ